বন্ধুসকল আজি আপোনালোকক মই ৰিচাৰ্জৰ কেছবেক অফাৰ কেইটামান ক'বলৈ গৈছোঁ আৰু এই কেছবেক অফাৰ কেইটা আহিছে পেটিএমৰ ফালৰ পৰা। তো বন্ধুসকল ভিডিঅ'টো আৰম্ভণিৰ পৰা গৰিলৈকে চাই থাকিব। তো বন্ধুসকল ফাৰ্ষ্ট টাইম মই পেটিএম একাউণ্টটো অ'পেন কৰি লৈছোঁ। ভিডিঅ'টো একেবাৰে কম সময়ৰ ভিডিঅ' হ'ব। ইয়াত আপোনালোকে মোটামুটি 40-50 টকাৰ কেছবেক ল'ব পাৰিব, কাৰণ এইটো মাহৰ শেষৰ ফালত মানে প্ৰতিটো মাহৰে শেষৰ সময়ত এই অফাৰ কেইটা থাকে, প্ৰম' কোড কেইটা থাকে। তো বন্ধুসকল বলক এতিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে পেটিএম অ'পেন কৰি পেলাই মোবাইল প্ৰিপেইডৰ অপশ্যনত গ'লে হ'ল। মোবাইল প্ৰিপেইডত যাই পেলাই আপোনালোকে ইয়াত আপোনালোকৰ যিকোনো এটা মোবাইল নাম্বাৰ চিলেক্ট কৰি ল'ব। মানে যিটো মোবাইল নাম্বাৰত আপোনালোকে 10 টকাৰ ৰিচাৰ্জ লগাব বিচাৰে, মানে 10 টকাৰ। তাৰপাছত ইয়াতে আপোনালোকে দেখা পাইছে ফাষ্ট ফৰৱাৰ্ডত এই টিক মাৰ্কটো ইয়াৰ পৰা কেঞ্চেল কৰি দিব। এমাউণ্টত 10 টকা দিয়ে, 20 টকা দিয়ে, এইটো আপোনাৰ কথা, দি দিব। তাৰপাছত আপোনালোকে প্ৰচিডটো ৰিচাৰ্জত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে এপ্লাই প্ৰম' কোড, ইয়াত ক্লিক কৰি দিব। তাৰপাছত ইয়াত আপোনালোকৰ ওচৰত এনেকৈ কেইটামান প্ৰম' কোড আহি যাব, দেখা পাইছে আপোনালোকে। ইয়াৰে আপোনালোকে ইউজ কৰিব পাৰিব মান্থলি 10 আৰু মান্থলি 5। তো বন্ধুসকল ফাৰ্ষ্ট টাইম আমি মান্থলি 10টো ইউজ কৰি দিম। তাৰ কাৰণে এইটো মই এপ্লাই অপশ্যনটোত ক্লিক কৰি দিছোঁ। আৰু যদি আপোনালোকৰ শ্ব' হোৱাও নাই মান্থলি 10 বুলি, তথাপিও আপোনালোকে ইয়াত মান্থলি 10 বুলি লিখি দিব এনেকৈ। তাৰপাছত আপোনালোকে প্ৰচিড টু পে'ত ক্লিক কৰি দিব। তাৰপাছত অলপ টাইম এনেকৈ লোডিং ল'ব। তাৰপাছত আপোনাৰ ৰিচাৰ্জটো ছাকচেছফুলি হৈ যাব। আৰু বন্ধুসকল দেখা পাইছে ইয়াত আপোনালোকে এইবাৰ মই মোৰ পেটিএম ৱালেটৰ পৰা পে' কৰি দিছোঁ আৰু মই 10 টকা পে' কৰি দিছোঁ আৰু লগে লগে মই 10 টকা কেছবেক পায়ো যাম। তো বন্ধুসকল আপোনালোকে দেখা পাইছে ইয়াৰ পৰা ৰিচাৰ্জটো ছাকচেছফুলি গ'ল। তো এতিয়া দেখা পাইছে আপোনালোকে এইটো মই বেক কৰি দিছোঁ আৰু মই এতিয়া বেক কৰি দিম। এতিয়া অলপ টাইমৰ পিছতে মোৰ মোবাইলত এটা মেছেজ আহিব আৰু মই ছাকচেছফুলি 10 টকাৰ কেছবেকটো পাই যাম। এতিয়া মই পাছবুকত গৈছোঁ, ৱালেটত যাই পেলাই মই দেখুৱাই দি আছোঁ। ইয়াৰ পৰা দেখা পাইছে আপোনালোকে মোৰ পৰা 10 টকা মাইনাছ হৈ গ'ল, মানে মই 10 টকা ৰিচাৰ্জ কৰি দিলোঁ। তো বন্ধুসকল এতিয়া অলপ টাইমৰ পিছতে আৰু মোৰ তাত 10 টকাৰ কেছবেক এটা আহি যাব। তো বন্ধুসকল এইটোৱে প্ৰম' কোড আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে 100%ৰ 80% তাতে এই প্ৰম' কোডটো শ্ব' হৈছে, বাকী 20% তাত হোৱা নাই। আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল আৰু এটা প্ৰম' কোড হৈছে, মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে মোবাইল প্ৰিপেইড ৰিচাৰ্জত যাব। তাৰপাছত ইয়াত আপোনালোকে যিকোনো এটা মোবাইল নাম্বাৰ চিলেক্ট কৰি ল'ব আপোনালোকৰ য'ত ৰিচাৰ্জ লগাব বিচাৰিছে, এয়াৰটেল হওক ভোডাফোন হওক। তাৰপিছত এমাউণ্টত গৈ আপোনালোকে 20 টকা দিব লাগিব, 20 টকাৰ তলত নিদিব। তাৰপাছত প্ৰচিড টু ৰিচাৰ্জত ক্লিক কৰিব। তাৰপাছত আপোনালোকে এপ্লাই প্ৰম' কোডত ক্লিক কৰিব। তাৰপাছত ইয়াতে আপোনালোকে ক্লিক কৰি পেলাই ইয়াত আপোনালোকে ডাঙৰ হাতত গোটেইকেইটা লিখিব লাগিব গ্ৰেপ 20। এইটো প্ৰম' কোড মোৰ তাত এপ্লাই হোৱা নাই, হয়তো আপোনালোকৰ তাত হ'ব পাৰে, প্ৰায় ভাগৰ তাতে হৈ আছে, 100% 50% হৈ আছে গ্ৰেপ 20 প্ৰম' কোড। তাৰপিছত এপ্লাইত ক্লিক কৰি দিব। আপোনালোকৰ হয়তো এপ্লাই হৈ যাব পাৰে, যদি এপ্লাই হৈ যায় ৰিচাৰ্জ লগাই দিব। 20 টকাৰ আপোনালোকে ফ্ৰীতে ৰিচাৰ্জটো কৰিব পাৰিব আৰু 20 টকা আপোনালোকে কেছবেক পাই যাব। তো বন্ধুসকল এইটোৱে আছিল আজি ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, গুড বাই।